মই অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাম, আহ্বান জনাম যে আপুনি কৈছিলে যে দাড়ি কৰ্মা শব্দ বাক্য পৰিৱৰ্তন নকৰাকৈ খিলঞ্জীয়াৰ সুৰক্ষাৰ কাৰণে বিপ্লৱ শৰ্মা প্ৰতিবেদন কাৰ্যকৰী কৰা হ'ব। যদি আপুনি সঁচাসচি অৰ্থত অসমৰ খিলঞ্জীয়াৰ পক্ষত আছে, যদি আপুনি সঁচাসচি অৰ্থত অসমৰ খিলঞ্জীয়াৰ সুৰক্ষা বিচাৰিছে, আপুনি যোৱা 2টা বছৰত বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ প্ৰতিবেদনখনক কাৰ্যকৰী ৰূপ দিবৰ কাৰণে আপুনি কি পদক্ষেপ ল'লে ৰাইজক জনাওক। আপুনিতো কৈছিলে যে বিপ্লৱ শৰ্মা প্ৰতিবেদনৰ দাড়ি কেৱল নবদলাও, শব্দ বাক্য নবদলাও। আজি প্ৰতিবেদনটো ধোঁৱা চাঙত উঠিল। প্ৰতিবেদন ক'ত আছে? কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে পালেনে নাই? কেন্দ্ৰীয় চৰকাৰে কি পদক্ষেপ লৈছে আপুনি অসমখনক জনাওক। অসমৰ যদি খিলঞ্জীয়াৰ সুৰক্ষা বিচাৰিছে, আপুনি আদিবাসীসকলক, চাহ জনজাতিসকলক, আহোমসকলক, চুতীয়া, মটক, মৰাণসকলক আপুনি জনজাতি মৰ্যাদা দি পেলাই আপুনি দেখুৱাওক। আপুনি ডাবুল ইঞ্জিন চৰকাৰৰ কথা কৈছিলে। ডাবুল ইঞ্জিন চৰকাৰে অসমৰ 6 জনগোষ্ঠীক দিয়া প্ৰতিশ্ৰুতি বাস্তৱিক ৰূপায়ণ কৰি অসম চুক্তি নোৱাৰে। আপুনি বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে গ্ৰহণ কৰিবৰ কাৰণে সাজু নহয়। আপুনি বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ প্ৰতিবেদন কাৰ্যকৰী ৰূপ দিব নোৱাৰে। এতিয়া কেৱল লোকসভাত সিদ্ধান্ত লৈছিল 14টা চিট আমি টাৰ্গেট কৰিছোঁ, আগৰ পৰাই কৈ আছোঁ। আমি সন্মিলিত বিৰোধীয়ে অসমৰ 14টা লোকসভা সমষ্টিত টাৰ্গেট কৰিছোঁ। তাৰে 5টা আমি এতিয়া ৱাক অভাৰ পাইছোঁ। যদি এইখন হ'বলৈ হয়, সুপ্ৰিম কোৰ্টে কি ক'ব মইতো নাজানো, কিন্তু যদি এইখনেই হ'বলৈ হয় 5টাটো মই ৱাক অভাৰ দিলোঁ। চিটৰ নাম কৈ দিম 27 তাৰিখ। আজি ক'ব নেকি? আজি কি হ'ব? মিটিং আছে। বিধানসভাৰ কেইটা চিট? বিধানসভাতো হিমন্ত বিশ্ব শৰ্মাই নিজে আওপকীয়াকৈ নিৰ্ণায়ক ভূমিকা ল'ব। 44টা চিট আপোনালোকে চাই ল'ব। আপোনালোকে প্ৰথমতে এখন অধ্যয়ন কৰক। মইতো কালি ৰাতিটো অধ্যয়ন কৰিছোঁ। কালি মই ৰাতি পোৱা নাই, কাৰণ মই জানো আপোনালোকে সুধিব। মইতো দেখা পাইছোঁ।